प्यारा Man, धनु प्यारा किधर Happy anniversary मात्र 50 टका 50 টকা কমাবলৈ আজিকালি যুগত কিমান দিগদাৰ হেল্ল' গুড মৰ্নিং নমস্কাৰ এতিয়া মই জাষ্ট হৈ উঠিছোঁ জাষ্ট ব্ৰাছ কৰি আহিছোঁ আশা কৰিছোঁ আপোনালোকে সবে ভালে কুশলে আছে আৰু আপোনালোকে ভালে কুশলে থকাটো আমি সদায় ঈশ্বৰৰ পৰা প্ৰাৰ্থনা কৰোঁ আৰু আজি ভিডিঅ'টো আপোনালোকে একদম তামাম স্কিপ কৰি চাব বুলি আমি আশা কৰিছোঁ এন ধেমালি কৰিছোঁ আজি ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে বিলকুল স্কিপ নকৰাকৈ চাব কেলে মানে আপোনালোকৰ জীৱনৰ 8-10 মিনিট আমাক দিব বুলি বহুত মানে আশা কৰিছোঁ সেই 8-10 মিনিটটোক আমাক অলপ দি দিব কেতিয়াবা মাজে মাজে পাৰিলে সদায় দিব আমাৰ ডেইলি ব্লগ থাকে সদায় চাই যাব ধন্যবাদ বেটি তুমি ফাৰ্ষ্ট মাৰিলা নি বেটি তুমি সবতকৈ ফাৰ্ষ্ট কি ঢেকীয়া দিছা ঢেকীয়া বনাইছে ন আইতাই ঢেকীয়া বনাই আছে আইতাই তুমি মাম কোৱা ধুনুকে মাম কোৱা তুমি সবতকৈ ফাৰ্ষ্ট মাৰিলা ন আমাতকৈ আগত খাই দিলা ধুনুকে আঁতৰাই দিছে নোখোৱা কেলে কি হ'ল তই যে অকল ঢেকীয়া বুটলি থাক তোকো ছাগলীজনকে বান্ধি দিম নেকি এৰাল দি দিম নেকি ঢেকীয়া ওচৰত হে তই ছিঙি থাকিবি তেতিয়া অলপ দেৰি 2 ঘণ্টা পাছত ৰ'বই নোৱাৰ আচ্ছা তোৰ নাম ঢেকীয়া বুলিয়ে থৈ দিব লাগিব তেনেহ'লে আৰে ইণ্টাৰনেশ্যনেল মিস্ত্ৰী ইণ্টাৰনেশ্যনেল যোগালী আহি গ'ল যে কি বনাই আছে এইবোৰ পান এজোপা যে ছাগলীয়ে খাই দিবৰ কাৰণে তইতো নতুন কাম কৰি থাক দেই ঠিকে আছে ন ক'ত গৈ আছা তোমালোকে আকৌ সদায় পলোৱা যে ৰখালে নৰখা হে বেটি ৰখালে ৰখিব লাগে নি দে হা বেটি বাবা বেটি অকল ফুৰা ঠাণ্ডা অকল চৰি ফুৰা তুমি হা ইমান সৰু পৰা চৰি ফুৰে হে গাঁও ঘূৰি ফুৰে এনেকে সদায় হা গোটেই দিনটো গাঁও ঘূৰি ফুৰা যে ফুৰা তোমাৰে দিন আৰু মস্তি তোমাৰে যোৱা বাই বাই তই যদি এনেকে কষ্ট কৰি থাক তোক মই 100 টকা এটা দিব পাৰিম হ'বনে 100 টকাত নহ'ব দেই নহয় আজি দুনিয়া 100 টকা দিন নাই কেই টকা লাগিব তোক নাই কমেও 250 টকা লাগিব 250 আকৌ হ'ব কম গোবত নহয় বহুত ফাৰ্ষ্ট ক্লাছ কাম কৰিছ দেই তই ক'ৰ পৰা আনিলি এইটো পাণ আগতে এনেই লগাই থোৱা ঠাইবোৰ ভাল হোৱা নাই যত্ন কৰা নাই যে যত্ন কৰিলেহে হ'ব এনে পেলাই থৈ দিলে ক'ত হ'ব যত্ন কৰিলেহে ৰত্ন পাবি আচ্ছা ঠিক আছে ভেৰি গুড এতিয়া অকমান যত্ন কৰিছোঁ আৰু এই চুকত পচাই থোৱা তাপা আনিলি ন ভেৰি গুড आपको तो नोबेल प्राइज मिलना चाहिए কি কৈছ ঘেৰি দিবলৈ কৈছ এই চাওক মোৰ স্বচ্ছ ভাৰত অভিযান পুৰা চলি আছে পুৰা নাৰিকলৰ পুৰণা পাতবোৰ পাছফালে লৈ যাওঁ তুমি তাত কি কৰি আছা নাৰিকল গছৰ পুৰণা ডালবোৰ উলিয়াই দিছোঁ কেলে মানে বেছি যদি এনেকৈ দেৰিলৈকে ৰাখোঁ ইয়াৰ ভিতৰত মানে পোক চুকি ধৰিবলৈ চান্স থাকে সেইকাৰণে অলপ চাফ চিকুণ কৰি দিছোঁ গছবোৰ নিমখ চিমখো দি দিম এতিয়া হেল্ল' গুড ইভিনিং ফেমিলি আমি অলপ ফুৰিবলৈ কাৰণে ওলাইছোঁ কেলে মানে মায়ে বহুত মোৰ বাইকৰ তাৰিফ কৰি আছিলে মিছামিছিকৈ কৈ আছিলে মোৰ বাইকৰ কালাৰটো বহুত ধুনীয়া মোৰ বাইকৰ চকীটো শুনে বহুত নৰম হেনো মই তেতিয়াই বুজি পাই গ'লোঁ মানে মাৰ ইৰাদা কি মাৰ মানে অলপমান ফুৰিবলৈ মন গৈছে সেইকাৰণে এতিয়া আমি অলপমান ফুৰিবলৈ গৈ আছোঁ ফুৰা জেগাতে লগ পামগৈ বলক মাক একেখন ব্ৰিজ দিয়ে লৈ আহিছোঁ মানুহজনীয়ে বহুত ভাল পাইছিলে সেইকাৰণে মায়েও ভাল পাব বুলি আশা কৰিছোঁ সেইকাৰণে এই বাঁহৰ দলঙত উঠাই দিছোঁ আকৌ বহুত দিন নাই উঠা চাগে ন এয়া চাওক আমাৰ মায়ে কি যোগাৰ কৰি আছে শেৱালি ফুল গোটালে এতিয়া কথনা ফুল গোটাই আছে এই প্ৰভুহঁতক উঘালিবলৈ দিছে খন্তি লৈ উঘালি আছে প্ৰভুৱে এইজন প্ৰভু ঘৰলৈ আহিছোঁ আমি এই কি ফুল ন কথনা ফুল ন প্ৰভু এতিয়া কথনা ফুল উলিয়াই আছে ন আচ্ছা ঠিক আছে কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ গুৰু আহোঁতে দেৰিয়ে হ'ল এই কালি নে পৰহি আছিলে জানো এই মেমি পোৱালিকেইটা আকৌ লগ পালোঁ মায়ে দেখি ৰখাবলৈ ক'লে কি খেলিবি নেকি মেমি পোৱালিকেইটা চুৰ কৰিবি নেকি লৈ বল ইমান পিয়াৰা ন ইমান পিয়াৰা ইমান ধুনু
আন্ধাৰে হ'ল আকৌ অলপমান ইমান ধুনীয়া ন পথাৰ এই পথাৰটোত আহিলে মনে ভাল লাগি যায় ইমান মুকলি আচ্ছা বেলি ডুবিবলৈ হৈছে চান ইমান প্যাৰা মিমি ন মিমি ধুনীয়া মিমি মাকক বিচাৰি আছে বল 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 মাৰ ওচৰত যাম বল বল এতিয়া আমি আকৌ প্ৰভু এঘৰত গৈ আছোঁ এই ৰাস্তা দিয়ে যাম এই ৰাস্তা দি শ্বৰ্টকাট মাৰোঁ আমি শ্বৰ্টকাট দি গ'লে বহুত মনটো ভাল লাগে কেলে মানে এই পথাৰটো বেছি তই বকুচাত লৈ লৈছোঁ প্যাৰা ন একদম কেইদিনমান হৈছে চাগে ন মা এই বেছি দিন হোৱা নাই এইজনী মাক নেকি ইমান সৰু অঁ ইমান সৰু যে এইজনী নহয় এই দূৰত থকাজনী কেইদিনমান হৈছে চাগে ন এই চাওক আমাৰ ঢেকীয়া চোৰ আকৌ ঢেকীয়া চোৰ কৰিবলৈ আৰম্ভ কৰি দিলে আৰু তই য'তে ঢেকীয়া দেখ ততে যে নামি দিয় বা কিবা কৰ যে মা হ'ল 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 বল বল যাওঁ এই দেৰি হ'ব আৰু এঘৰত সোমাবলৈ আছে তই একদম ঢেকীয়া দেখিলে একদম চাইকো হৈ যাওঁ দেই ঢেকীয়া দেখিলে মই ৰ'বই নোৱাৰো বল 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 ধুনীয়া ধুনীয়া ঢেকীয়া মুখ খা কৈ আছে মুখ খা আচ্ছা ফাইনেলি পালোহি আমি শইকীয়া প্ৰভুৰ ঘৰত আৰু আমি ইভিনিং টিটো কৰিলোঁ তাতে অঁ মই কালি আহিম নেকি ফাইনেল চাবলৈ কাৰণে ভাবি আছোঁ জয় কৃষ্ণ গুৰু তহঁতে বহুত ধুনীয়া তহঁতক ফটো মাৰি লৈ যাওঁ কি হাঁহ ন চীনা ন ধুনীয়া এইকেইটা কালাৰকেইটা ধুনীয়া পিঠিত ইমান ধুনীয়া ধুনীয়া কালাৰ আছে মাক ঘৰত পहुঁচাই পালোহি বজাৰ এই আধা কেজি লাগিছিলে অঁ এই গোটাকে দিলে হ'ব পুৰি ল'ম মানে গেছত অঁ অলপ গেছৰ স্মক ফিলটো আহিলে ভাল লাগে অলপ অঁ হ'ব নহৰু কি হিচাপত দিয়ে ন পোৱা নালাগে 30 টকা মানত দিয়ক আধা পোৱা দিয়ক ভাত বনাবলৈ টাইম হৈ গ'ল এতিয়া চব ডিনাৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে এই স্মক ফ্লেভাৰ আহিবলৈ কাৰণে এই মাংসকণ মই অলপমান জ্বলাই দিছোঁ হেপী এনিভাৰ্চিৰি হেপী এনিভাৰ্চিৰি হেপী এনিভাৰ্চিৰি হেপী ৰিণ্টু গীতালি এনিভাৰ্চিৰি আজি মানে মানুহজনী আৰু মোৰ এনিভাৰ্চিৰি সেইকাৰণে কেকটো নাপালোঁ বিচাৰি সেইকাৰণে এনেকুৱা কেক এটাই লৈ আহিলোঁ মই ইমানকৈ মাংস নাখাওঁ কিন্তু মানুহজনী ভাল পাওঁ সেইকাৰণে মই মানুহজনী ভাল পোৱা বস্তুকে অলপমান লৈ আহিলোঁ নহয় ৱাও ইমান ধুনীয়া গোন্ধাইছে যে ভাল গোন্ধাইছে জানো একদম সলিড গোন্ধাইছে বনাইছো মন দি অলপ ভালকে টেষ্টিকে খাবি বুলি চবে খাম বুলি আজি ফুৰিবলৈ পাই মনটো পুৰা ফূৰ্তি হৈ আছে নি নকবা আৰু সেইটোৱে গিফ্ট ন এইটোৱে গিফ্ট ফুৰাই দিয়া গিফ্ট আচ্ছা ঠিক আছে জলদি জলদি বনাই দে একদম ভোক লাগিছে মামটো খাই দিওঁ মা তো আজি আকৌ নিজৰ হাতৰ বাহাদুৰি দেখাই দিলি তামাম টেষ্টি হৈছে তামাম এক নম্বৰ ইয়াতকৈ টেষ্টি ক'ত পাব ৰেষ্টুৰেণ্টত নাপায় এনেকুৱা খাতাৰনাক টেষ্টি এইফালে ঢেকীয়া জোল ঢেকীয়া দাইলৰ জোল মজা চিকেন কি ডেলিচিয়াস বনাইছে वाह 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 ভাজি ভালো কিন্তু সঁচাকৈ টেষ্টি এয়া আমি খাই বৈ আজৰি হ'লোঁ এতিয়া শুব লাগে কিছুমান কাম আছে সেইকেইটা আদায় কৰিম তাৰপিছত শুই যাম আশা কৰিছোঁ আপোনালোকে আজি ব্লগটো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্টছ কৰিব আৰু আপোনালোকে ভালে কুশল থকাটো আমি সদায় ঈশ্বৰৰ পৰা প্ৰাৰ্থনা কৰি আছোঁ যে আপোনালোকে বহুত সুন্দৰকৈ থাকক হাঁহি মাতি থাকক একদম ফাৰ্ষ্ট ক্লাছকৈ থাকক আৰু আমিও ভালে কুশলে থাকিবলৈ অলপমান আপোনালোকে প্ৰাৰ্থনা কৰি দিব আৰু নেক্সট ব্লগত আকৌ লগ পাম গুড নাইট বাই বাই চুইট ড্ৰিমছ